যে আমাৰ এই ৰাইজসকলৰ যিখিনি অভাৱ অভিযোগ মনৰ দুখ আছে সেই দুখখিনি যাতে সমাধানৰ ক্ষেত্ৰত তেখেতে বিহিত ব্যৱস্থা লৈ আগন্তুক যি আমাৰ পৌৰসভা নিৰ্বাচন আহিছে আমাৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টী মনোনীত প্ৰাৰ্থী মুকুট ভূঞাদেৱক অধিক ভোটত যাতে আমি জিকাই নিব পাৰোঁ তাৰ আশাৰে মই তেখেতক অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ এই কাৰ্যালয় আমাৰ সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ে যোৱাকালি উদ্বোধন কৰি গৈছে আৰু সেই উদ্বোধন সভাতেই আমাৰ এটা ৰিজাল্ট ওলাইছে যে এই ৱাৰ্ডটো আমি জিকি যোৱাটো খাটাং যদিও খাটাং আমি ইয়াতকৈও যাতে অধিক শতাংশ ভোটত আমি জিকি যাব পাৰোঁ তাৰ আশাৰে আমি অনিল বসুমতাৰীদেৱক অনুৰোধ জনাইছোঁ তেখেতে অন্তত নিৰ্বাচনলৈকে আমাৰ এই ৱাৰ্ডটোত কিছু সহায় সহযোগ কৰিবৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ। নমস্কাৰ। আচ্ছা, ইতিমধ্যে আমাৰ 5 নম্বৰ ৱাৰ্ডত আমাৰ গহপুৰ মহকুমাৰ ৱেলফেয়াৰ বৰ্ডৰ সন্মানীয় অধ্যক্ষ অনিল বসুমতাৰীদেৱ আমাৰ মাজত উপস্থিত হৈছে। তেখেতক ইতিমধ্যে আমাৰ প্ৰাৰ্থী মুকুট ভূঞাদেৱে এখন ফুলাম গামোচাৰে আদৰণি জনাইছে। তেখেত আহিছে আমাৰ 5 নম্বৰ ৱাৰ্ডত, যিহেতুকে আমাৰ এতিয়া পৌৰসভা নিৰ্বাচন আৰম্ভ হৈছে চলি আছে। এই ৱাৰ্ডত বহু জনজাতি মানুহ বসবাস কৰি আছে। সেই জনজাতি বসবাস কৰি থকা মানুহখিনিৰ মনৰ ভাৱ ল'বৰ কাৰণে তেখেতে আহিছে আৰু তেখেত আহিছে আমাৰ মাজলৈ যাতে এই জনজাতি মানুহখিনিৰ মাজত যদি কিবা ভুল ভ্ৰান্তি হৈ আছে, যদি কিবা তেখেতসকলৰ আক্ষেপ আছে, সেই আক্ষেপবিলাক তেখেত পূৰণৰ ক্ষেত্ৰত তেখেতে যথোচিত ব্যৱস্থা ল'ব সেই আশাৰে তেখেত আহিছে। ইতিমধ্যে আমাৰ কাৰ্যালয়ত তেখেত উপস্থিত হৈছে। আমাৰ ৰাইজৰ মতামত তেখেতে গ্ৰহণ কৰিছে। গতিকে মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে তেখেতক বহুবাৰ ধন্যবাদ জনাইছোঁ, যিহেতুকে তেখেত আহি আমাৰ এই 5 নম্বৰ ৱাৰ্ডত। নমস্কাৰ, মই জয়তে আপোনালোকৰ নিউজ চেনেলটোক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। গহপুৰ পৌৰসভাৰ ভাৰতীয় জনতা পাৰ্টী মনোনীত প্ৰাৰ্থী হিচাপে মই 5 নম্বৰ ৱাৰ্ডটোৰ পৰা এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। বিশেষকৈ গহপুৰত যিমানকেইটা ৱাৰ্ড আছে আটাইকেইটা ৱাৰ্ডৰ তুলনাত এই ৱাৰ্ডটোত এটা বিশেষ কিছুমান বৈশিষ্ট্য আছে। যেনে ইয়াত বিভিন্ন ভাষা ধৰ্মাৱলম্বী বিভিন্ন ধৰণৰ ইয়াত বসবাস কৰি আছে বিভিন্নজন মানুহে, আৰু এই ৱাৰ্ডটোতেই আমাৰ আটাইতকৈ সমস্যা জড়িত ৱাৰ্ড হিচাপে বিবেচিত হৈছে, কিয়নো যোৱা 15টা বছৰ এই ৱাৰ্ডটো কংগ্ৰেছৰ দখলত আছিলে আৰু ইয়াতে প্ৰাক্তন ৱাৰ্ড আমাৰ চেয়াৰমেনো এই ৱাৰ্ডটোতেই আছিলে। তেওঁলোকে এই ৱাৰ্ডটোৰ কাৰণে আমাৰ ইয়াৰ যিখিনি সমস্যা আছিলে সমস্যাৰ যি সমাধানৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ নল'লে। ইয়াত আপোনাৰ প্ৰধানকৈ ভূমিপট্টাৰ সমস্যা আছে, ইয়াত ড্ৰেইনৰ সমস্যা আছে, ইয়াত 14টামান উপপথৰ সমস্যা আছে, প্ৰায় 78টামান লাইটৰ পোষ্টৰ সমস্যা আছে, আৰু ইয়াতে বিভিন্ন জনজাতি আৰু আদিবাসী যিসকল ভাই বন্ধু আছে তেওঁলোকৰ তাতো বিভিন্ন ধৰণৰ যিখিনি ৰাস্তা আছে সেইখিনি একেবাৰে শোচনীয়। খোৱা পানীৰ সমস্যা আছে আৰু আমাৰ অনাময় আঁচনিৰ বিশেষ কিছুমান সমস্যা আছে। এই সমস্যাসমূহ সমাধানৰ কাৰণে আগৰ যিসকল কংগ্ৰেছৰ ইয়াত প্ৰতিনিধি আছিলে এই ৱাৰ্ডটোত তেওঁলোকে কোনো ব্যৱস্থা নল'লে। এইবাৰ আমি উন্নয়নৰ ধাৰালৈ, যিহেতু চেণ্ট্ৰেলত আমাৰ বিজেপি চৰকাৰ আছে, ৰাজ্যিকত আমাৰ বিজেপি চৰকাৰ আছে, সমষ্টিত আমাৰ বিজেপি MLA আছে, সেইকাৰণে উন্নয়নৰ ধাৰালৈ যাতে আমি এই ৱাৰ্ডটো আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। আৰু মই সকলো ৰাইজকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে সকলোৱে ভাৰতীয় জনতা পাৰ্টী পদুম ফুলৰ চিনত ভোট দি আমাক জয়যুক্ত কৰে। ধন্যবাদ। যিহেতু 15 বছৰ কংগ্ৰেছৰ দখলত আছিলে, এবাৰ আপোনাক কিহৰ কাৰণে মানুহে ভোট দিব বুলি আপুনি ভাবে? বিশেষকৈ আমি উন্নয়নৰ যিটো ধাৰালৈ যিহেতু আমাৰ বিজেপি চৰকাৰখনে আগবাঢ়ি গৈ আছে আজি ৰাজ্যখনত, যিখিনি আজি হিমন্ত বিশ্ব শৰ্মাই যিখিনি পদক্ষেপ লৈছে ৰাজ্যখনৰ কাৰণে উন্নয়নৰ ধাৰা যাতে অব্যাহত ৰাখি আমি গহপুৰ পৌৰসভাখনো আমি উন্নয়নৰ ধাৰাত যাতে আগবঢ়াই লৈ যাব পাৰোঁ। আৰু ইয়াৰ সমাজ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে মই জড়িত হৈ আছোঁ। প্ৰতিখিনি মানুহক এবাৰ পৰিয়ালক মই আগৰ পৰা চিনি পাওঁ, সেইকাৰণে ইয়াৰ সমস্যাৰাজিৰ বিষয়ে মই অৱগত, আৰু সেই সমস্যাৰাজি সমাধানৰ বাবে মই বিশেষভাৱে চেষ্টা অব্যাহত ৰাখিম। आं निउस 8 चेनेलनि जरियते साफ्रोमबो गहपुर टाउननि रायजोफोरखौ फोरमायहरनो सानो दि फैबाय थानाय 6 मार्चनि इलेक्शनाव बे 5 नं वार्डनिफ्राय जेसेबांनिखि जोंनि बर' बा ST कास्टनि साफ्रोमबो भटार्सफोरा जेन जा नैबे BJP दलनि बिसायख'थि गेलेगिरि टिकेट मोननाय मुकुट भुइया बिथांनोनो बयबो भटखौ होयो, बेखौनो आं साफ्रोमबोनिसिम खावलायहरनाय थाबाय। आरो
फैबाय थानाय समाव आं एसटि बर्ड वेलफेयार डेभेलपमेन्टनिफ्राय जिबादि डेभेलपमेन्ट मावनांगौ बे वार्डआव निस्सय आं स्टेपखौ लागोन आरो साफ्रोमनोबो आं खोन्था होयो जे बेवहाय जिबादि जोंनि बिजेपि गभर्नमेन्टनिफ्राय जि रिलिज फान्डफोर इउटिलाइज जागोन बे फान्डफोरखौ आं बेवहाय मोजाङै जोंनि एसटि कास्टफोरनो होनो थाखाय आं आखायाव लागोन आरो लोगोसे साफ्रोमबो बे 5 नम्बर वार्डआव जोंनि बिजेपि कर्मकर्ता नोंथांमोना लैहोर लैहोरै मोजाङै बिसायख'थिखौ देरहाहोनो थाखाय बयबो नाजा आरो जोंबो देहेखे नाजागोन बे 10टा वार्डनि गेजेराव 3 वार्डआ अलरेडि आनकन्टेस्टआव देरहाखाबाय बेखायनो जों 7टा वार्डनि थाखाय माबायदि रणकौशल निर्बाचननि सोमोन्दै मावनांगौ बेखौ जोङो स्टेप लागासिनो दङ आरो बेखायनो साफ्रोमखौबो आङो बे टाउन कमिटिनि बिसायख'थियाव बिजेपि सिनावनो भट होनानै देरहासार खालामगोन होननानै आं साफ्रोमखौबो आसा खालामो आरो बेखौनो आं खावलायनानै दिनै फंनैसोबाबो आंखौ बिबुंथि होनो बेवहाय खावलायनानै लाबोनायलाय आं साफ्रोमखौबो गोसो गोथारै आंनि डेभेलपमेन्ट वेलफेयार हिसाबै आं हामलायनाय बावो आं बेखौनो बुंनानै एसेयावनो 15 बोसोर जिहेतु कंग्रेसआ दखल खालामबोदों नोंथाङा मा सानो नोंथांनि जिथु पार्टी बे पार्टीखौ बे 5 नं वार्डनि मानसिफ्रा मानि थाखाय भट होगोन होननानै नोंथाङा सानो जों बेखौनो आसा खालामो जे 15 बोसोर जिहेतु एक्स चेयारमेन बेवहायनो कंग्रेसनिफ्राय दङमोन बिथाङा जिबादि एसटि कमिउनिटिनि थाखाय लामायानो जा ड्रेनानो जा बा जि सरकारि आसनिफोर बेफोरखौ बेवहाय मोजाङै बिथाङा मावफुंनो हायाखै बेखायनो जोंनि कमिउनिटि प्लास बा बे वार्डनि सुबुंफ्रा फैबाय थानाय इलेक्सनाव बिनि फिननायखौ होगोन होननानै बयबो साखाफारा जानानै दङ बेखायनो जों आसा खालामदों दि जा सेन्ट्रेलावबो बिजेपि सरकार आरो स्टेटआवबो बिजेपि आरो समस्तियावबो बिजेपि बेखायनो डेभेलपमेन्टखौ जिहेतु गोजौनिफ्राय नायो बिनि थाखाय साफ्रोमखौबो जों आसा खालामनानै दङ आरो बेखौनो बयबो भटार्सफ्रा सावरायगासिनो दङ